আসসালামু আলাইকুম স্বাগতম আপোনালোকক মোৰ একেবাৰে নতুন ইউটিউব চেনেলত মই এজন স্বাস্থ্যকৰ্মী আৰু আজি আৰম্ভ হ'ল মোৰ জীৱনৰ এটা নতুন অধ্যায় মোৰ প্ৰথম ডেইলি ব্লগ জীৱনৰ কেতিয়াবা নতুন কিবা আৰম্ভ কৰিবলৈ সাহসৰ প্ৰয়োজন হয়তো আৰম্ভণি একেবাৰে সৰু হ'ব পাৰে কিন্তু আৰম্ভণিটোৱে সফলতাৰ প্ৰথম খোজ মই ভাবো সেয়েহে আজি ভাবিলোঁ মোৰ দৈনন্দিন জীৱনৰ কিছু সুন্দৰ মুহূৰ্ত অভিজ্ঞতা আৰু চিন্তা আপোনালোকৰ সৈতে ভাগ বতৰা কৰোঁ তো এনেকৈ সদায় নিচিনাকৈ মই এনেকৈ ব্ৰাছ কৰিয়ে মোৰ প্লান কেইজোপামানক এনেকৈ পানী দি লৈছোঁ দেন নতুন কৰি আজিকালি মই এক্সাৰচাইজ কৰা আৰম্ভ কৰিছোঁ দিনটোত 10 মিনিটৰ কাৰণে হ'লেও মই অকণমান এক্সাৰচাইজ কৰি লওঁ তাৰপিছত এনেকৈ পানীত অকণমান আদা দি কেনে উতলাই কেনে মই এনেকৈ খাব ষ্টাৰ্ট কৰিছোঁ নতুনকৈ ষ্টাৰ্ট কৰিছোঁ বেছি দিনো নাই হোৱা গতিকে এনেকৈ ভাল ভাল হেবিটবোৰ ল'ব চেষ্টা কৰি আছোঁ মই দেন ৰাতিয়ে ভিজাই থোৱা বুট মগুত অকণমান মই এনেকৈ চেলাডসমূহ কাটি লৈছোঁ গাজৰ তিয়ঁহ পিঁয়াজ এনেকৈ কাটি লৈ খাবচোন বৰ ভাল লাগে আৰু বস্তুটো হেল্ডিও হয় ন ৰাতিপুৱা সময়ত এনেকৈ মই অকণমান খাই লৈছোঁ তো গা পা ধুই এনেকৈ দুপৰীয়াৰ ভাত সকলোৱে একলগতে খালোঁ দেন মোৰ ডিউটি যোৱাৰ সময় হ'ল যিহেতু আজি ইভিনিং ডিউটি আছে গতিকে মই ওলাই এনেকৈ ৰুমটো তলা মাৰি এনেকৈ যাব লৈছোঁ দেখিছেনে ৰাস্তাটোত পানী হৈ আছে আৰু যিহেতু মোৰ ৰুমৰ পৰা ডিউটি একেবাৰে ওচৰ গতিকে মই এনেকৈ খোজকাঢ়িয়ে যাওঁ গৈয়ে মই মোৰ কামখিনি এনেকৈ সদায় কামখিনি নিজে কৰি লৈছোঁ তো ডিউটি হৈ গ'ল গাইজ ৰাতিয়ে হৈ গ'ল ইভিনিং ডিউটিত এনেকৈ প্ৰায় ৰাতিয়ে হৈ যায় তো এয়াই আছিল আজিৰ ব্লগ আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল যদি ভাল লাগে তেন্তে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব মই আগলৈ আপোনালোকৰ বাবে আৰু ভাল ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম খুদা হাফিজ বাই বাই টেক কেয়াৰ